নমস্কাৰ বন্ধুসকল, উপেন্দ্ৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ আপোনালোকলৈ ফেব্ৰুৱাৰী 1 তাৰিখ আৰু 2 তাৰিখে হ'বলগীয়া ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ছেকশ্যন এছিষ্টেণ্টৰ কিছুমান আহিবলগীয়া ইম্পৰ্টেণ্ট জেনেৰেল নলেজ লৈ আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ, যাতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চায়। লগতে বন্ধুসকল আপোনালোকক জনাব বিচাৰোঁ যে যিবোৰ ফ্ৰেণ্ডে প্ৰথমবাৰ কাৰণে মোৰ চেনেলটো ভিজিট কৰিছে তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে ভৱিষ্যতে যিবোৰ ভিডিঅ' মই আগবঢ়াই আছোঁ আৰু যিহেতু ভৱিষ্যতলৈ আগবঢ়াম চাকৰি ইনফৰমেশ্যন, ৰিজাল্ট, এডমিট কাৰ্ড, ৰিকুৱাৰমেণ্ট ন'টিছ, এক্সাম ৰিলেটেড ইনফৰমেশ্যন সকলোবোৰ ভিডিঅ' যেতিয়া আগবঢ়াম ডাইৰেক্টলি যাতে আপোনালোকে ভিডিঅ'বোৰ পায়। চ' বন্ধুসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল প্ৰথম কুৱেশ্যনটো হৈছে অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা? ইয়াৰ উত্তৰটো হৈছে আৰ্য। কুৱেশ্যন নম্বৰ 2, পশ্চিম অসমত অসমীয়া ভাষাটো কি ভাষাৰূপে পৰিগণিত? ইয়াৰ উত্তৰটো হ'ব কামৰূপী ভাষা। কুৱেশ্যন নম্বৰ 3, শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ নাটসমূহ লিখোঁতে কি ভাষা ব্যৱহাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে ব্ৰজাৱলী। কুৱেশ্যন নম্বৰ 4, কোন চনতে কোনে অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰিছিল? 1772 চনত ছাৰ জৰ্জ কেম্পবেলে। তো 5 নম্বৰ কুৱেশ্যনটো হৈছে শ্বেক্সপিয়াৰে কোনখন নাট অসমীয়ালৈ অনুদিত প্ৰথম নাট? তো ইয়াৰ আনচাৰটো হৈছে কমেডি অফ এৰছ। কুৱেশ্যন নম্বৰ 6, কোন চনত আইনমতে অসমীয়া ভাষাক ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়? ইয়াৰ উত্তৰটো হ'ব 1960 চনত। কুৱেশ্যন নম্বৰ 7, অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ কোন? অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ হ'ল লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 8, 1890 চনত কাৰ দ্বাৰা ৰচিত কোনখন উপন্যাস হৈছে প্ৰথম অসমীয়া উপন্যাস? ইয়াৰ ৰচিত হৈছে পদ্মনাথ গোহাঁই বৰুৱা ভানুমতী। কুৱেশ্যন নম্বৰ 9, শংকৰদেৱৰ দ্বাৰা উদ্ভাৱিত এক অংশযুক্ত নাটকসমূহ কি নাট বোলা হয়? উত্তৰটো হৈছে অংকীয়া নাট। কুৱেশ্যন নম্বৰ 10, সাহিত্য একাডেমী বঁটা লাভ কৰা কোনখন পুথি প্ৰথম অসমীয়া পুথি? ইয়াৰ উত্তৰটো হৈছে বনফুল। কুৱেশ্যন নম্বৰ 11, ৰাজ্যখনৰ মুঠ কিমান শতাংশতকৈ অধিক লোকে অসমীয়া ভাষা কয়? উত্তৰটো হ'ব 60% অধিক লোকে অসমীয়া ভাষা কয়। কুৱেশ্যন নম্বৰ 12, প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিলে? 1767 চনত মাইলছ ব্ৰনছনে। কুৱেশ্যন নম্বৰ 13, প্ৰথম অসমীয়া গদ্য সংকলন কথা গীতাৰ ৰচক কোন? উত্তৰটো হ'ব ভট্টদেৱ। কুৱেশ্যন নম্বৰ 14, আনন্দৰাম দেখেল ফুকনৰ দ্বাৰা ৰচিত কোনখন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি? উত্তৰটো হৈছে অসমীয়া ল'ৰা মিত্ৰ। কুৱেশ্যন নম্বৰ 15, অসমীয়া ভাষা লিখিত শ্বৰ্ট হেণ্ড পদ্ধতি প্ৰত্যাৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি? আনচাৰটো হ'ব পনী শৰ্মা। কুৱেশ্যন নম্বৰ 16, প্ৰথম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি? উত্তৰটো হ'ব চন্দ্ৰকান্ত অভিধান। কুৱেশ্যন নম্বৰ 17, অসমৰ মুখ্য ভাষা কি? উত্তৰটো হ'ব অসমীয়া। কুৱেশ্যন নম্বৰ 18, হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? উত্তৰটো হ'ব চিত্ৰ ভাগৱত। কুৱেশ্যন নম্বৰ 19, অসমীয়া ভাষা সাহিত্যৰ পিতৃ কোন? উত্তৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱ। অসমীয়া চুটিগল্পৰ জনক কোন? উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 21, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুল 1955 চনৰ ৰচক কোন? উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা। কুৱেশ্যন নম্বৰ 22, উত্তৰাখণ্ডৰ ৰামায়ণৰ অসমীয়া অনুবাদ কোনে কৰিছিল? উত্তৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱে। কুৱেশ্যন নম্বৰ 23, শোণিত কুঁৱৰী নাটকখনৰ লেখক কোন? উত্তৰটো হ'ব ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তেখেতে হ'ল শোণিত কুঁৱৰী নাটকখনৰ লেখক। কুৱেশ্যন নম্বৰ 24, ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰটো হ'ব মাধৱ কন্দলী। অসমীয়া সাহিত্যৰ ৱাটাৰ স্কট বুলি কাক আখ্যা দিয়া হয়? উত্তৰটো হ'ব ৰজনীকান্ত বৰদলৈক। কুৱেশ্যন নম্বৰ 27, প্ৰায় সমগ্ৰ মহাভাৰত কোনে অসমীয়াত ৰচনা কৰিছিল? উত্তৰটো হৈছে ৰাম সৰস্বতী। কুৱেশ্যন নম্বৰ 28, গ্ৰামাটিকেল নোটছ অৱ দ্য আছামিজ লেংগুৱেজ নামৰ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰটো হৈছে নাথান ব্ৰাউন। কুৱেশ্যন নম্বৰ 29, অনাতাঁৰৰ যোগেদি সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাটখনৰ নাম কি? উত্তৰ হৈছে বীণ বৰাগী। কুৱেশ্যন নম্বৰ 30, অসমীয়া ভাষাত বৰ্তমানলৈকে সৰ্বাধিক অসংখ্যক কিতাপ লিখা সাহিত্যিকগৰাকী কোন? উত্তৰটো হ'ব ৰঞ্জু হাজৰিকা। কুৱেশ্যন নম্বৰ 31, বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ গুৰুসকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথিসমূহক অসমীয়া ভাষাত কি বুলি জনা যায়? উত্তৰটো হ'ব চৰিত পুথি। কুৱেশ্যন নম্বৰ 32,
সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথিখনৰ নাম কি উত্তৰটো হ'ব সংগীত কোক লক্ষ্মীনাথ বেজবৰুৱা কুৱেশ্যন নম্বৰ 33 ইতিহাসৰ আন এটা নাম কি উত্তৰ হ'ল ব্ৰঞ্জী কুৱেশ্যন নম্বৰ 34 অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন উত্তৰটো হ'ব ভট্টদেৱ কুৱেশ্যন নম্বৰ 35 অসমীয়াৰ উপৰিও অসমত সৰ্বাধিক প্ৰচলিত ভাৰতীয় ভাষা কেইটা আৰু কি কি উত্তৰটো হ'ব হিন্দী ইংৰাজী বঙালী বড়ো কাৰ্বি ইত্যাদি কুৱেশ্যন নম্বৰ 36 প্ৰথম অসমীয়া ছপা কৰা পুথিখনৰ নাম আৰু প্ৰকাশনৰ চন কি উত্তৰটো হ'ল ধৰ্মপুস্তক 1813 চনত কুৱেশ্যন নম্বৰ 37 অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল উত্তৰ হ'ব খ্ৰীষ্টীয় নৱম দশম শতিকাত কুৱেশ্যন নম্বৰ 38 জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী কুৱেশ্যন নম্বৰ 39 অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত ডাইজেষ্ট আলোচনীখনৰ নাম কি উত্তৰটো হৈছে তপজুল আলীৰ সম্পাদিত সংগম কুৱেশ্যন নম্বৰ 40 অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন আৰু কি কি উত্তৰটো হ'ব কীৰ্তন ঘোষা নামঘোষা দশম আৰু ভক্তি ৰত্নাকৰ চ' বন্ধুসকল আজিলৈকে যে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ছেকশ্যন আহিবলগীয়া 40টা ইম্পৰ্টেণ্ট GK কুৱেশ্যনৰ যেহেতু মই ডিছকাশ্যনৰ কাৰণে আপোনাৰ ভিডিঅ'টো আগবঢ়ালোঁ নেক্সট ভিডিঅ' মই এনেধৰণৰ কিছু আৰু ইম্পৰ্টেণ্ট জেনেৰেল এৱাৰনেছ লগতে ইংলিছ আৰু ৰিজনিংছৰ ভিডিঅ'লৈ আপোনালোকলৈ পুনৰবাৰ উপস্থিত হ'মহি চ' সেইকলৈ ভিডিঅ'টো পাবৰ কাৰণে আপোনালোকে অনুৰোধ কৰিছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব চ' বন্ধুসকল আজিলৈকে ইমানেই ধন্যবাদ